একদম পুৰা ওলাই মেলি ৰেডি আৰু এতিয়া আমি যাবলৈ ওলাই আছোঁ বৰদোৱা থানলৈ বুলি আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক এয়া মাও ওলালে মা আৰু মই এতিয়া আমি বৰদোৱা থানলৈ আৰু গৈ আছোঁ আৰু ইয়াৰ পৰা ষ্টাৰ্ট শ্ৰীমন্ত শংকৰদেৱ এখন মেট্ৰ' হস্পিটেল ফাইনেলি আহি একদম পাই গ'লোহি আৰু আহি আছোঁ এতিয়া ধুনীয়াকৈ চাই থাকোঁ আপোনালোকে ভিডিঅ'টো এনজয় আৰু আপোনালোককো দেখাবলৈ সকলোখিনি চেষ্টা কৰিম এতিয়া আমি সোমাম আৰু গেটৰ ভিতৰত আমি আহি আছোঁ আৰু এতিয়া এয়া মাহঁত আহি আছে পিছত জ্বলাই জ্বলাই নিব চাই চাই নিব চুই চুই নিব চেক কৰি নিব দোকানী দোকানবিলাক চেক কৰি নিয়ে তেনেকুৱা চেক কৰি নিব 320 লাইট 100 টকাত পায় গুৰুজনাৰ জন্মস্থান এয়া বৰদোৱা বহুদিনৰ মূৰত আহিছোঁ কিন্তু এয়া দেখা নাই কিন্তু ধূপ চাকি দিব পৰা যায় ইমান ধুনীয়া লাগিছে ন দেখি এয়া খানা খাই আছে মানুহবিলাকে আহি একদম চাই চাই আহি আছো এতিয়া আহি আছো গংগা পাৰলৈ আমি এখন আছে গংগা পাৰ ন গংগা নদী এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ আৰু আমি ইয়াত পৰঠা লৈছোঁ খাবৰ কাৰণে দিয়ক এখন ফটো এইখন দিয়ক এইখন যে আছে ওপৰত যে এতিয়া আমি মেলাৰ পৰা ওলাই দিলোঁ ইমান ভিৰ আৰু আমি এতিয়া ঘৰৰ অভিমুখে আৰু ৰেডি আৰু যাবৰ কাৰণে গৈছা চব মিছল লৈছোঁ আৰু এতিয়া চব মিছল খাম পৰঠা খালোঁ আৰু এতিয়া চব মিছল খাম এয়া পাইছোঁহি হনুমান মন্দিৰৰ ওচৰ আমি আহি ঘৰ পাইছোঁহি আৰু এয়া আহি থাকোঁতে বাটতে ৰখি পেলাই আইচক্ৰীম ল'লোঁ আৰু আমি খাই খাই আহি আছোঁ ঘৰলৈ আমি আহি ঘৰ পাই গ'লোহি ইমান ভিৰ হৈছে আৰু বেছি দেৰি নকৰিলোঁ সেইকাৰণে সোনকালে গুচি আহিলোঁ আৰু এটা কথা গম পালোঁ যে ইমান বেয়া লাগিছে মোৰ হাজবেণ্ডৰ লগৰজনো গৈছিলে তেওঁৰ বোলে ৱাইফ আৰু ছোৱালীজনী বোলে তাতে হেৰাই গৈছিলে আৰু যি নহওক এতিয়া বোলে গম পাইছোঁ পালে আৰু এতিয়া মনটো ভালেই লাগিছে বাৰু আৰু সত্ৰলৈ গৈছোঁ যেতিয়া থানৰ পৰা এখন ফটো লৈ আহিছোঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব